জাতি উপজাতি একত্ৰিত কৰি শংকৰদেৱে সৃজিলে ভাওনাৰ উপায়। এ ৰাম এহি ভাৱ মনে লয়া পূৰ্বজসকলে ভাওনা ভাগৰ নাম বাৰে চহৰীয়াৰা খিলে পথাৰত বৈষ্ণৱ বাহিছে ভকতক যাচিছে মান হেৰবা কাটিছে হাতে কামে লাগিছে সজাইছে ভকতিৰ স্থান। অষ্টদশতিকাত ৰঘুদলনিতে ইতিহাসে গৰকা সভা বাৰে চহৰীয়া ভাওনা নামেৰে একতাৰ মালাৰে কথা মোৰ গুৰু একতাৰ মালাৰে